খুব সোনকালে আমাৰ এটা এপ আহি আছে যিটো এপত প্ৰত্যেকটো কনষ্ট্ৰাকচন মেটেৰিয়েল সেল হ'ব লগতে কাঠ বা ইটা যদি আপোনালোকে কনষ্ট্ৰাকচন মেটেৰিয়েল কিনিম বুলি ভাবি আছে তেতিয়াহলে দুদিনমান অলপমান অপেক্ষা কৰক প্ৰডাক্টসমূহ আমি কম প্ৰাইসত আমি দিবলৈ গৈ আছো ধৰক এনেকুৱা ধৰণৰ আপোনাৰ 2x4 টাইলছ 390 বা 450 ভিতৰত আমি সেল কৰিবলৈ গৈ আছো বা জিপসাম যদি আপুনি 500 কিনি আছিল আপোনাক আমি 400 বা 480 তেনেকুৱা দিবলৈ গৈ ওইখুনি যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে তেওঁলোককো আমি ব্যৱসায়িক ক্ষেত্ৰখনত আনিব খুজিছো আমি নমস্কাৰ সকলোকে আপুনি ঘৰ যদি বনাই আছে বা বনাম বুলি ভাবি আছে আপোনালোকৰ কি কাম চলি আছে বাৰু এতিয়া মানে বিল্ডিংৰ কনষ্ট্ৰাকচনৰ কাম চলি আছে নে সিভিলৰ কাম চলি আছে বা টাইলছৰ কাম যদি আপোনালোকে কৰো বুলি ভাবি আছে সেলিংৰ কাম কৰো বুলি যদি ভাবি আছে তো খুব সোনকালে মানে এবোৰ গোটেই গুদামবোৰ আপোনালোকে দেখা পাইছে আৰু এই ধৰণে আমাৰ মেটেৰিয়েলৰ গাড়ীসমূহ আহি আছে বিভিন্ন ঠাইৰ পৰা গুজৰাটৰ পৰা হওক বা দিল্লীৰ পৰা হওক বা কলকাতাৰ পৰা হওক তো ইফালে এই ধৰণৰ সিলিংৰ মেটেৰিয়েল বা জিপসাম বোৰ্ড টাইলছ হোক বা ৰড হোক গোটেই বস্তুবিলাক আহি আছে ইয়াতে মানে বিভিন্ন জেগাৰ পৰা আহি অসমত এই ধৰণে আমাৰ ষ্টৰ হৈ আছে আৰু যদি আপোনালোকে কনষ্ট্ৰাকচন মেটেৰিয়েল কিনিম বুলি ভাবি আছে তেতিয়াহলে দুদিনমান অলপমান অপেক্ষা কৰক কাৰণ গোটেই অসমতে এটা বেলেগ ধৰণে আমি কিবা এটা কনসেপ্ট চিন্তা কৰি আছো আৰু সেই ধৰণে আমি কাম কৰি আছো সেই ধৰণে আমাৰ সামগ্ৰীবোৰ আহি বৰ্তমান ষ্টৰ হৈ আছে আৰু দুদিনমান আমি এটো কাৰণে এনেকে ডাইৰেক্ট দি দিয়া নাই এতিয়া কাৰণ জানো যে আমি যিটো ৰেটত দিবলৈ গৈ আছো যিখিনি কোৱালিটিৰ প্ৰডাক্ট সেই বস্তুখিনি মানে অসমৰ আৰু কোনো লোকে কেতিয়াও দিব নোৱাৰে গতিকে এবাৰ যেতিয়া আমি লিষ্ট কৰিম প্ৰডাক্টবিলাক তেতিয়া যে আমাৰ মানে গোটেই অৰ্ডাৰবিলাক আমাৰ তাত আহিব সেই বস্তুবোৰ আমি ভালদৰে গম পাওঁ তো তাৰ কাৰণে আমি এনেকৈ অলপমান অপেক্ষা কৰিবলগীয়া হৈ আছে আমি প্ৰত্যেকটো বস্তু প্ৰিপেৰেশ্যন কৰি ল'ব লগা হৈ আছে বা কিমানখিনি মেটেৰিয়েলছ আমাৰ দৰকাৰ হ'ব সেইখিনি কেলকুলেশ্যন কৰি তো তাৰ হিচাপত এনেকৈ আমি আগবঢ়িবলগীয়া হৈ আছে আৰু ভাবি যদি আছে আপোনালোকে মানে কনষ্ট্ৰাকচন মেটেৰিয়েল আপোনালোকে যিকোনো সামগ্ৰী ব্যৱহাৰ কৰোঁ বুলি বা টাইলছৰ হওক চেনিটাৰী হওক তো খুব সোনকালে আমাৰ ফালৰ পৰা আমি কিছুমান প্ৰাইচ লিষ্ট কৰিব গৈ আছোঁ 3-4 দিনৰ ভিতৰত আৰু ইয়াৰ লগতে আমাৰ যিসকল অসমীয়া থলুৱা ব্যৱসায়ী আছে যিসকলে কোনোবা থাৰ্ড পাৰ্টিৰ পৰা সামগ্ৰী কিনি পেলাই দোকানবিলাকত বিক্ৰী কৰি আছে তো তেওঁলোকক ক'ব বিচাৰিছোঁ যদি তেওঁলোকে আমাৰ লগত যোগাযোগ কৰে মানে খুব সোনকালে আমি হয়তো গুৱাহাটীত এটা ইভেণ্ট কৰিম আৰু যিমানবিলাক আমাৰ থলুৱা যিসকল ব্যৱসায়ী আছে যিসকলে বেলেগৰ পৰা মানে কোনোবা বেলেগ বহিৰাগত ব্যক্তিৰ পৰা সামগ্ৰী ক্ৰয় কৰি একেলগে ইমানখিনি বস্তু ষ্ট'ৰ কৰিব নোৱাৰে কাৰণে বা ক্ৰয় কৰিব নোৱাৰে কাৰণে কোনোবা থাৰ্ড পাৰ্টিৰ পৰা সামগ্ৰী ক্ৰয় কৰি বিক্ৰী কৰি আছে তো তেওঁলোকৰ কাৰণেও ভাল খবৰ দিব ওলাইছোঁ তেওঁলোকক আমি ডাইৰেক্ট কোম্পানীৰ পৰা ডাইৰেক্ট তেওঁলোকক আমি মেটেৰিয়েলবিলাক ছাপ্লাই কৰিব পাৰিম মানে যিটো ৰেটত তেওঁলোকে এতিয়া লৈ আছে হয়তো তাতকৈ আৰু বহুত বেছি কম প্ৰাইচত তেওঁলোকক আমি গোটেই অসমৰ যিমানবিলাক হাৰ্ডৱেৰ আছে বা যিমানবিলাক কনষ্ট্ৰাকশ্যনৰ মেটেৰিয়েল চেল কৰা মানুহ আছে প্ৰত্যেককে আমি সেই ধৰণে সামগ্ৰীসমূহ দিব পাৰিম আৰু তাৰ লগতে অসমৰ বিভিন্ন যিসকল মানে পঢ়ি-শুনি যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে তেওঁলোককো আমি ব্যৱসায়িক ক্ষেত্ৰখনত আনিব খুজিছোঁ আমি এটা ডাঙৰ প্লেটফৰ্ম দিব গৈ আছোঁ গোটেই অসমতে খুব সোনকালে আমাৰ এটা এপ আহি আছে যিটো এপত প্ৰত্যেকটো কনষ্ট্ৰাকচন মেটেৰিয়েল সেল হ'ব লগতে কাঠ বাঁহ ইটা শিল বালি প্ৰত্যেকটো বস্তু যিবোৰ বস্তু মেনুফেকচাৰ নহয় সেইবিলাক সামগ্ৰীও সেল কৰিব গৈ আছোঁ আমি আৰু সেই সামগ্ৰীবিলাক সেল কৰাৰ কাৰণে আমাৰ যিসকল উঠি অহা নৱপ্ৰজন্ম ল'ৰা ছোৱালী আছে বা যিসকল মানে আৰ্থিকভাৱে পিছপৰা ল'ৰা ছোৱালী আছে তেওঁলোকক আমি ভাল সুবিধা দিম ডাঙৰ এটা তেওঁলোকে প্ৰত্যেকটো বস্তু সেল কৰিবৰ কাৰণে সুবিধা পাব অসমৰ বিভিন্ন ঠাইত নিজৰ নিজৰ সামগ্ৰীখিনি লিষ্ট কৰি তেওঁলোকে কাঠ বাঁহ বা শিল ইটা বালি এইবিলাকৰ ব্যৱসায় তেওঁলোকে কৰিব পাৰিব যোনে বেষ্ট প্ৰাইজত দিব সেইখিনি বস্তুৱে আমাৰ যিসকল বনোৱা আছে বা যিসকল আমাৰ অসমৰ যিসকল লোকে ঘৰ বনাই আছে তেওঁলোকে বেষ্ট প্ৰাইজত যাতে ভাল বস্তুটো পায় সেই বস্তুখিনিৰ ওপৰত আমি এটা মানে ৰিচাৰ্চ কৰি বা সেই ধৰণে আমি কাম কৰি আগবাঢ়ি আছোঁ এসপ্তাহমানৰ ভিতৰতে গোটেই বস্তুবোৰ আমি এনেকৈ দিবলৈ চেষ্টা কৰিম আৰু মানে এটাই ডেমো দিলোঁ ধৰক এনেকুৱা ধৰণৰ আপোনাৰ 2x4 মানে 2x2 টাইলছ আমি ষ্টাৰ্টিং 390 বা 450 ভিতৰত আমি চেল কৰিবলৈ গৈ আছোঁ বা ৰডত বা চিমেণ্টত সেই ধৰণে আপোনালোকে মানে যিমান পাৰোঁ আমি সেই ধৰণে আমি প্ৰডাক্টসমূহ আমি কম প্ৰাইচত আমি দিবলৈ গৈ আছোঁ বা জিপসাম যদি আপুনি 500 কিনি আছিল আপোনাক আমি 400 বা 480 তেনেকুৱা দিবলৈ গৈ আছোঁ জাষ্ট আমি এটা এক্সাম্পল দিলোঁ তো আশীৰ্বাদ কৰিব যাতে সফলতাৰে গোটেই বস্তুবোৰ হৈ যায় কাৰণ দিনে ৰাতিয়ে বহুত কষ্ট কৰি এই ধৰণে কাম কৰিবলগীয়া হৈ আছে প্ৰায় এবছৰৰ পৰা প্ৰচেষ্টা কৰি আছিলোঁ যে এই ধৰণে অসমৰ মানুহক ভাল কিবা এটা দিব পাৰোঁ এবছৰৰ পৰা চেষ্টা কৰি আছিলোঁ কিন্তু প্ৰায় 2 বছৰ 3 বছৰ আগৰে সপোন আছিল যে এই ধৰণে কিবা এটা কৰাৰ সকলোৰে কাৰণে আশীৰ্বাদ কৰিব আৰু
খুব সোনকালে আমি গোটেই অসমৰ ৰাইজৰ কাৰণে এনেকুৱা ধৰণৰ বস্তুবোৰ মুকলি কৰি দিম আৰু যদি আমাৰ প্ৰজেক্ট হয় তেতিয়াহ'লে আমি প্ৰত্যেকটো বস্তু প্ৰজেক্ট ৰেটত আমি দিব পাৰিম ক্লায়েণ্টক আমাৰ নিজৰ প্ৰজেক্ট হ'লে গতিকে প্ৰজেক্ট ৰেটত আমি যদি বস্তু দিবলৈ যাওঁ আমাৰ নিজৰ যিখিনি প্ৰজেক্ট আছে প্ৰজেক্টবিলাকত তাত আপোনালোকে গমেই পায় যিটো 500 টকা বস্তু আছে সেইটো আমি মোটামুটি 380 দিব পাৰোঁ গতিকে তাৰ কাৰণেও আমি কিবা এটা পৰিকল্পনা কৰি আছোঁ খুব সোনকালে আমি এটা ইভেণ্ট পাতি বা এটা গোটেই চিষ্টেমটো কেনেকুৱা ধৰণৰ হ'ব আমি জনাবলৈ গৈ আছোঁ আৰু যিসকল উদ্যমী ব্যৱসায়ী আছে তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে খুব সোনকালে আমি ফেচবুকত এটা পোষ্ট কৰিম বা এই ধৰণৰ এটা ভিডিঅ' বনাই আপলোড কৰিম গুৱাহাটীতে আমি গোটেইবিলাক একেলগে লগ হ'ম গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ যিসকলে আমাক যোগাযোগ কৰি আছে বা যিসকলে ভাবি আছে এই ধৰণৰ ব্যৱসায় কৰিম বুলি আমি সকলো একেলগে লগ হ'ম বাট মই এইটো কৰি দিব পাৰোঁ যে ডাইৰেক্ট কোম্পানীৰ পৰা যাতে নিজে বস্তুখিনি আনি পেলাই চেল কৰিব পাৰে মাজত যাতে বহুত বেছি কোনোবা থাৰ্ড পাৰ্চন সোমাই নাথাকে আৰু আমি যদিও মানে ধৰক এই বস্তুটোৱে ধৰক এই যিকোনো বস্তু এটা টাইলছ এটাই যদি আমি ধৰক 400 টকাত চেল কৰি আছোঁ ডাইৰেক্ট মানে যোনজন ইন কাষ্টমাৰ হ'ব বা আপোনাক যদি আমি 400 টকাত চেল কৰি আছোঁ তো যোনে ৰিচেল কৰিব বা মাজত যদি কোনোবা আমাৰ থলুৱা যিসকল হাৰ্ডৱেৰ বা যিসকল ব্যৱসায় আছে তো তেওঁলোকক আমি 390 বা 395ত দিম যাতে তেওঁলোকৰ দোকানসমূহো যাতে বন্ধ নহয় আৰু এই ধৰণৰ এটা পৰিকল্পনা কৰি আছোঁ আশীৰ্বাদ কৰিব যাতে ভালে ভালে সকলো হৈ যায় ধন্যবাদ চাই থাকিব আগলৈকে জয় অসম